মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মেথছ ধেমালি ইউটিউব চেনেললৈ স্বাগতম জনাইছো। তো আজি মই ক্লাছ 9ৰ গণিত বিষয়ৰ 20টা মান এমসিকিউ প্ৰশ্ন ইয়াত আলোচনা কৰিম। তো ইয়াত প্ৰথম প্ৰশ্নটোত কোৱা হৈছে যদি m এটা অখণ্ড সংখ্যা তেন্তে অযুগ্ম সংখ্যাৰ সাধাৰণ প্ৰকাশ ৰাশি হ'ব। যদি m সংখ্যাটো অখণ্ড সংখ্যা হয় তেতিয়ালে অযুগ্ম সংখ্যা হ'বলৈ হলে তেতিয়ালে ইয়াৰে যে চাৰিটা আনসাৰ আছে এইটো কোনটো শুদ্ধ হ'ব ইয়াৰ পৰা। এটা আছে a নম্বৰত m, b নম্বৰত m+1, c 2 m+1 আৰু d নম্বৰত 3m+1 আছে। গতিকে ইয়াৰ পৰা কোনটো শুদ্ধ হ'ব সেইটো উলিয়াব লাগে। তো আমি জানো যে যদি ইয়াত যদি m ৰ যিকোনো মান আমি ধৰো যুগ্ম আৰু অযুগ্ম বুলি ধৰো তেতিয়ালে ইয়াৰ পৰা যদি মই ইয়াতে 3 ধৰো তেতিয়ালে m3 হল, তেতিয়ালে এটো কি হ'ব আমাৰ অযুগ্ম হল। যদি 6 হয় এটো তো নহবয়ে। m যদি আমি কিবা এটা খণ্ড সংখ্যাৰ ভিতৰত যদি আমি এটা যুগ্ম আৰু অযুগ্ম ধৰো m যদি 2 হয় তেতিয়ালে এটো 3 হল, যদি 3 হয় তেতিয়ালে 4 হয়, এটো নহয়। যদি যুগ্ম আৰু অযুগ্ম হৈ আছে আমাৰ অযুগ্ম হ'ব লাগিব। গতিকে এইটো যদি চাও আমি ইয়াত m ৰ মান যদি আমি এবাৰ 1 লও তেতিয়ালে 2 গুণে 2 হ'ব আৰু একে 3 হ'ব। যদি 2 লও যুগ্ম এটা লও তেতিয়ালে 2 গুণে 4 একে 5 হয়। তো এইটো আমাৰ মিলে, সি নম্বৰ অপশনটো মিলে, কিন্তু এইটো কি হ'ব এইটো নিমিলিব। ইয়া যদি 1 ধৰো 2 ধৰো তো 3 1 গুণে 3 একে 4 আৰু 3 2 গুণে 6 একে 7 হয়। গতিকে এটা যুগ্ম হয় এটা অযুগ্ম হয়, গতিকে এইটো তো নিমিলে। গতিকে এইটো হ'ব আমাৰ শুদ্ধ আনসাৰ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটোত কৈছে যে 0.18 ৰ p/q আৰ্কি হল কোনটো হ'ব। তো ইয়াত আমাৰ দেখা যায় আছে দশমিকৰ পিছত দুঘৰ আছে, এক ঘৰ দুঘৰ, গতিকে দুটা শূন্য তলত দিলে হৈ যাব আমাৰ। গতিকে আমি কি পাম ইয়াতে 18/100 টো আমাৰ শুদ্ধ হ'ব, কাৰণ ইয়াত দুটা শূন্য দিয়া হৈছে আৰু 18 তলত ওপৰত আছে, ইয়াত বাকি কেইটা নহব। তাৰ পিছত 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তটোৰ পৰিসীমা কিমান হ'ব। কি হৈছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালি এটা আয়তৰ সমানকালি এটা আয়তৰ প্ৰস্থ যদি 3 সেন্টিমিটাৰ হয় আয়তটোৰ পৰিসীমা কিমান হ'ব। তেতিয়ালে আমাৰ আয়তটোৰ বাহু উলিয়াব লাগিব। তো ইয়াত আমি কি কৰিব পাৰো, আমি এটা সূত্ৰ বহাই এটা কৰিব পাৰো। তো ইয়াতে যদি আমি কি কৰো আয়তৰ কালিৰ সূত্ৰ আৰু বৰ্গৰ কালিৰ সূত্ৰ বহাও তেতিয়ালে বৰ্গৰ কালিৰ সূত্ৰটো হল বাহু স্কয়াৰ নাইবা তো বাহু পূৰণ বাহু, আমি বাহু স্কয়াৰ দিও ইকুৱেল টু দিক পূৰণ প্ৰস্থ হল আমাৰ আয়তৰ কালি। তেতিয়ালে ইয়াত যদি আমি কি কৰো বাহু আমি ইয়াতে 9 বুলি দেও 9 স্কয়াৰ আৰু দিক প্ৰস্থ আমাৰ দি আছে তে কিমান 3, গতি ইয়াত যদি 3 দিও তো ইয়াত হ'ব 81, ইয়াত দিক ইনটু 3 এফালে আহিলে কি হ'ব হৰণ হ'ব। তো 81 ডিভাইডেড বাই 3 ইকুৱেল দিক, তো ইয়াত কিমান বাৰ যাব 27 টাইম যাব। তো দিক আমি কিমান পালো 27। তেতিয়ালে পৰিসীমা কিমান হ'ব আয়তটোৰ। পৰিসীমাৰ সূত্ৰ হল পৰিসীমা 2 পূৰণ দিক যোগ প্ৰস্থ, এটো হল আমাৰ আয়তৰ পৰিসীমাৰ সূত্ৰ। 2 দিক হল আমাৰ 27 আৰু প্ৰস্থ হল 3। তেতিয়ালে কি হ'ব 2 পূৰণ 30 60 হ'ব আমাৰ। তো 60 সেন্টিমিটাৰ কি হ'ব আমাৰ পৰিসীমা হ'ব আয়তৰ। গতিকে এইটো বি অপশনটো আমাৰ কি হ'ব শুদ্ধ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নত আহো। তো 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ কোনটো পৰিমেয় সংখ্যা। তো পৰিমেয় সংখ্যা হ'বলৈ হলে আমাৰ কিছুমান চৰ্ত আছে যে হেবোৰ দশমিকত থাকি যদি কি হৰণ যায় থাকে হেবোৰ সংখ্যা আমাৰ কি নহয় পৰিমেয় সংখ্যা নহয়। গতিকে ডট ডটটো যদি এনেকুৱা থাকে হেবোৰ সংখ্যা আমাৰ পৰিমেয় সংখ্যা নহয়। তাৰ মানে এইটোৰ নাম্বাৰ ৰিপিটিং নহয়, মানে ই গয়ে আছে হৰণ। আৰু এইটো ৰুট ওভাৰ থকা যদি কোনো মৌলিক সংখ্যাৰ ওপৰত ৰুট ওভাৰ থাকে তেতিয়াহলে হেতু কি নহয় আমাৰ পৰিমেয় সংখ্যা নহয়। আৰু পাই সংখ্যাটো নিজেও পৰিমেয় সংখ্যা নহয়। গতিকে এইটো হ'ব আমাৰ কি পৰিমেয় সংখ্যা। এইটো আমাৰ 22/7, এইটো আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি যাক, আৰু পাইৰ মানটো আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি। এইটো 3 পইণ্ট সামথিং কিবা গয়ে থাকে আৰু নন ৰিপিটিং নাম্বাৰ হয় এইটো। গতিকে হেইবোৰ হল আমাৰ কি এই
অপৰিমেয় সংখ্যা গতিকে যিবোৰ আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰো সেইবোৰ হ'ল আমাৰ পৰিমেয় সংখ্যা গতিকে এইটো হ'ল পৰিমেয় সংখ্যা তাৰপিছত 5 নম্বৰত কৈছে যে 125 পাৱাৰ 1/3 ৰ মান কিমান তো ইয়াতে 125 পাৱাৰ কিমান আছে 125 1/3 তো আমি জানো যে এইটোৰ ঘনমূল হৈছে 5 কিউব ইনটু 1/3 যদি আমি লওঁ তো 3 ক্যান্সেল হ'ব ইয়াতে আমি 5 বুলি পাম গতিকে ইয়াৰে ভিতৰত চাৰিটাৰ ভিতৰত আমাৰ অপচনটো হ'ল আমাৰ এই অপচনটো শুদ্ধ হ'ব তাৰপিছত আমি 6 নম্বৰ প্ৰশ্নলৈ যাওঁ তো 6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ইয়াতে তলৰ কোনটো বহুপদ নহয় ইয়াৰ ভিতৰত তলৰ কোনটো বহুপদ নহব তো ইয়াতে দিয়া আছে 4x² minus 3x plus 7 y square plus root over 2 আৰু c নম্বৰত 3 root over t plus 2 আৰু d নম্বৰত আছে root over 2x minus 1 তো এইকেইটাৰ ভিতৰত কোনটো কি নহয় বহুপদ নহয় তো এইকেইটাৰ ভিতৰত বহুপদ এইটো বহুপদ নহয় কাৰণ বহুপদ হ'বলৈ হলে আমাৰ যেটো পাৱাৰ হেতু আমাৰ কি হ'ব লাগিব অখণ্ড সংখ্যা হ'ব লাগিব অৰ্থাৎ আমাৰ 0 ৰ পৰা 1 2 3 4 এইবোৰ আমাৰ কি পূৰ্ণ সংখ্যা হ'ব লাগিব আমাৰ এই যিবিলাক বহুপদ আছে সেইবোৰৰ পাৱাৰ অৰ্থাৎ ঘাতটো আমাৰ কি হ'ব লাগিব পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু ইয়াতে দেখা যায় আছে যে ৰুট ওভাৰ টি আছে তো এটো অজ্ঞাত ৰাখি যেটো ভেৰিয়েবল অজ্ঞাত ৰাখিৰ ওপৰত কি আছে ৰুট ওভাৰ আছে গতিকে ৰুট ওভাৰৰ মানটো আমি জানো 1/2 গতিকে 1/2 ঘাত হলে হেতু পলিনোমিয়াল অৰ্থাৎ কি নহয় বহুপদ নহয় এটো এটা হাফ সংখ্যা গতিকে এইটোৰ লগত নিমিলিল আমাৰ গতিকে ইয়াৰ ভিতৰত এইটো হ'ব আমাৰ বহুপদ ৰাখি নহয় এইটো শুদ্ধ গতিকে এইটো যে দেখা যায় আছে ৰুট ওভাৰ 2x এইটো কেনেকৈ হল কাৰণ x ৰ ওপৰত পাৱাৰ 1 আছে তো আমাৰ ইয়াতে 1 পাৱাৰ হলে হ'ব এটো কি হয় বহুপদ হ'ব গতিকে এইটো বহুপদ নহয় তাৰপিছত এটা আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাৰো তো 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে যে x পাৱাৰ 4 plus x cube minus 2x² plus x plus 1 ক x minus 1 এৰে হৰণ কৰিলে পোৱা ভাগশেষ কিমান হ'ব গতি আমি এটো দুটা পদ্ধতিৰে আমি ভাগশেষ উলিয়াব পাৰি এটা আমাৰ লং প্ৰসেস আছে হৰণ পদ্ধতি আৰু এটা আমাৰ শৰ্ট প্ৰসেস আছে এইটো আছে আমাৰ কি আছিল বহুপদটো x পাৱাৰ 4 plus x cube minus 2x² আৰু plus x plus 1 plus x plus 1 আৰু এটো হৰণ কৰিব লাগে আমাৰ x minus 1 এৰে যদি আমি হৰণ কৰো তেতিয়াহলে কেনেকৈ কৰিম তো এটোৰ পৰা আমাক ইয়াক বাদ দিব লাগিব তে ওপৰত কিমান যাব x কিউব গতি এটো লগত এটো পূৰণ কৰিলে x পাৱাৰ 4 এটো লগত কৰিলে x কিউব গতিকে minus x কিউব তো ইয়াত কি হ'ব আমাৰ এটো কেনসেল যাব ইয়াত কি হৈ আছে মাইনাস এটো কি হ'ব প্লাস হ'ব গতি প্লাস 2x কিউব যোগ কৰিলে minus 2x² plus x plus 1 তাৰ পিছত আকৌ যদি আমি কৰো তেতিয়ালে ইয়াত কিমান যাব প্লাস 2x² যাব গতি এটো হ'ব আমাৰ 2x কিউব এটো লগত এটো minus 2x² তো এটো কেনসেল এটো কেনসেল গতিকে x plus 1 থাকিল তাৰ পিছত আমি কি কৰিব পাৰিম প্লাস 1 ললে যে x minus 1 হ'ব গতিকে ইয়াত কিমান থাকিব এটো প্লাস হৈ যাব গতি ইয়াত 2 থাকিব ৰিমেইনিং এটো হ'ব আমাৰ ভাগশেষ তাৰ পিছত ইয়াৰ ভিতৰত ভাগশেষ এটো আমাৰ শুদ্ধ দুই ভাগশেষ থাকে তাৰ পিছত আমি শৰ্টকাট পদ্ধতি এটা আছে হেতুত কৰিব পাৰি যে -1 x minus 1 আছিল এটো ইকুৱেল যদি 0 ধৰো তেতিয়ালে x ৰ মান ইকুৱেল 1 পাম এই x ৰ মানটো যদি আমি ইয়াতে বহাই দিও তেতিয়ালে x ইয়াতে বহাই দিলে 1 হ'ব 1 1 2 আৰু ইয়াত বহাই দিলে 1 2 গুণে 2 হ'ব গতিকে 2 ৰ পৰা 2 গলে 0 আৰু ইয়াত যদি x ৰ মান 1 বহাও 1 plus 1 2 ৰৈ যাব গতিকে আমি এইটো পদ্ধতিৰেও কৰিব পাৰি ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্নত যাও তো 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে -3 -5 বিন্দুটো কোনটো চুকত অৱস্থিত তো এইটো আমাৰ কাৰ্টীয় সমতলত বহাব লাগিব কাৰ্টীয় সমতলটো আমাৰ জানা থাকিব লাগিব তো কাৰ্টীয় সমতলটো কেনেকুৱা বস্তু এনেকুৱা দুটা কি থাকে অক্ষ থাকে এটো হলা x অক্ষ
আৰু এইটো হল আমাৰ y অক্ষ y এইটো x x ডেশ y y ডেশ এইটো হল আমাৰ মূল বিন্দু তো এইফালে কি হয় এইফালে এইটো হল প্লাস প্লাস চক প্ৰথম চক এইটো হল আমাৰ প্ৰথম চক এইটো হল দ্বিতীয় এইটো হল তৃতীয় এইটো হল চতুৰ্থ তো ইয়াত কি হ'ব x অক্ষটো মাইনাস আৰু y অক্ষটো প্লাস আৰু তৃতীয় চকত কি হয় ইয়াত দুটাই মাইনাস এতিয়া মাইনাস মাইনাস ইয়াতে কি হয় এইটো প্লাস আৰু এইটো মাইনাস গতিকে আমাৰ এইটো মাইনাস মাইনাস আছে যতে মাইনাস মাইনাস থাকে দুতে ইয়াত কি হৈ আছে -3 -5 দুটাই কি মাইনাস হৈ আছে তো বিন্দুটো আমাৰ কোনটো চকত থাকিব এইটো আমাৰ তৃতীয় চকত থাকিব দুটাই মাইনাস আছে গতে এইটো আমি কি লিখিম তৃতীয় চকত 3 নম্বৰ অপচনটো আমাৰ শুদ্ধ এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাও তলৰ কোনটো ক্ৰমিক যুগল x - 2y = 4 ৰ সমান হয় এই ইয়াতে কি দিয়া আছে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো ক্ৰমিক যুগল কি হয় ইয়াৰ আমাৰ x - 2y = 4 ৰ সমান হয় তো এটা আমাৰ চাব লাগিব ইয়াত প্ৰত্যেকটো বিন্দু যদি আমি বহাই চাও যে x - 2y = 4 ইয়াত প্ৰথমত যদি আমি x ৰ মান 0 y ৰ মান 2 লও তে x 0 y 2 = 4 গতি ইয়াত কি হ'ব -4 = 4 এটো নিমিলিল দুটা তাৰ পিছত যদি আমি এটো লও 2 0 তে কি হ'ব ইয়াত 2 - 2 * 0 = 4 তেন্তে ইয়াত 2 = 4 হ'ব এটো নিমিলিল তাৰ পিছত এটো যদি লও x y ৰ মান যে 2 x - 2y = 4 তো ইয়াত যদি আমি কি 1 1 বুলি লও 1 - 2 * 1 = 4 তেন্তে কি হ'ব ইয়াতে 1 - 1 - 2 = 4 তেন্তে -1 = 4 হ'ব এটো নিমিলিল গতিকে আমাৰ obviously আমাৰ ডি নম্বৰ এনসাৰটো শুদ্ধ হ'ব কাৰণ x - 2y = 4 তেতিয়া কি হ'ব x ৰ মান যদি আমি 4 বহাও -2 * 0 হয় = 4 তেতিয়ালে ইয়াত 2 0 0 0 বাদ যাব গতিকে 4 = 4 থাকি যাব এটো আমাৰ শুদ্ধ হয় গতিকে আমাৰ ইয়াৰে ডি নম্বৰ অপচনটো শুদ্ধ এতিয়া আমি 10 নম্বৰ প্ৰশ্নটোত আগবাঢ়ো তো 10 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ কোনটো কোণ ৰৈখিক জুৰিয়া কোণ নহয় ইয়াৰ আগতে আমাৰ জানিব লাগিব যে ৰৈখিক জুৰিয়া কোণ কাক বোলে তো ৰৈখিক জুৰিয়া কোণ এনেকুৱা কোণ যে দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া তাক ৰৈখিক জুৰিয়া কোণ বুলি কোৱা হ'ব তো ইয়াতে দেখা যায় আছে 47 আৰু 33 যদি যোগ কৰো আমি 180 ডিগ্ৰী পাও এই দুটা যোগ কৰিলে আমি কি পাম 180 ডিগ্ৰী পাম এই দুটা যোগ কৰিলে আমি 170 ডিগ্ৰী পাও গতি এইটোই আমাৰ কি নহব ৰৈখিক জুৰিয়া কোণ নহব কিন্তু এইটো এই দুটাও যোগ কৰিলে 180 ডিগ্ৰী পোৱা যায় গতি দুটা কোণ যোগ কৰাৰ ফলত যদি আমি 180 ডিগ্ৰী পাও তেতিয়ালে ৰৈখিক জুৰিয়া হ'ব আৰু যদি নহয় তেতিয়া ৰৈখিক জুৰিয়া নহয় তো আমাৰ অপচনটো হ'ব আমাৰ কি সি নম্বৰ অপচন এটা আমি 11 নম্বৰ প্ৰশ্নলৈ যাও 11 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এজোৰ ত্ৰিভুজৰ সৰ্বসমতাৰ চৰ্ত কেইটা তো সৰ্বসমতা ত্ৰিভুজ দুটা সৰ্বসম অৰ্থাৎ মিল হ'ব লাগিলে কেইটা চৰ্ত পূৰণ হ'ব লাগে অৰ্থাৎ এজোৰ যদি ত্ৰিভুজ লো হয় সেই দুটা ত্ৰিভুজৰ মাজত কিমানটা চৰ্ত থাকিব পাৰে তো আমি obviously জানো ইয়াত আমাৰ পাঁচটা চৰ্ত থাকে পাঁচটা চৰ্ত আমি জানো হেতু হল আমাৰ কি যে কোণ 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 আৰু কোণ বাহু কোণ আৰু আসলে বাহু বাহু অর্থাৎ সাইড এঙ্গেল সাইড আর আসলে কি আরএসএস রাইট এঙ্গেল হাইপোটেনাস সাইড আর এটা আসলে আমার বাহু 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 এই পাঁচটা আসলে আমার কি আমার শর্ত এই এজোর ত্রিভুজ সর্বসমতা হওয়ার এই পাঁচটা শর্ত আসলে এই শর্ত হবে কি আমি গণিতবোৰ কৰো বা ত্রিভুজ দুটা সর্বসম হ'ব পাৰে তাৰ পিছত আমি 12 নম্বৰ প্ৰশ্নটোত কি কৈছে চাও যদি এটা চতুৰ্ভুজৰ সন্নিহিত বাহু দুযোৰ পৰস্পৰ সমান তেন্তে চতুৰ্ভুজটো সমান্তৰিক হ'ব নে আয়ত হ'ব নে ৰম্বাস হ'ব নে চিলা হ'ব কি কৈছে সন্নিহিত বাহু আকৌ কি হেতু জানিব লাগিব তাৰ মানে এনেকুৱা উচৰা উচৰি বাহু দুটাক সন্নিহিত বাহু বুলি কোৱা হয় এনেকুৱা লগ লাগি থাকিব লাগিব এটা পইণ্টত তেতিয়া তাক কি ক'ব সন্নিহিত বাহু ক'ব তো এনেকুৱা বাহু দুটা যদি সমান হয় তেতিয়া প্ৰতিটো বাহু সমান হ'ব লাগিব এনেকুৱা এটো লগত এটো এটো লগত এটো এটো লগত এটো অৰ্থাৎ চাৰিটা বাহু সমান ইয়াত কোণৰ কথা কোৱা নাই তেতিয়াহলে আমাৰ চাৰিটা বাহু কি সমান আছে ইয়াতে ৰম্বাস তো ৰম্বাসৰ চাৰিটা বাহু সমান
গতিকে আমি কি পালো এই চতুৰ্ভুজটো ৰম্বাস বুলি পালো এতিয়া 13 নম্বৰ প্ৰশ্নটো চাও 13 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে কালিৰ একক হল হেক্টৰ লিটাৰ সেন্টিমিটাৰ মিটাৰ তো ইয়াতে কালিৰ একক বুলি ক'লে আমি সাধাৰণতে কালি মিটাৰ এককত আমি আলোচনা কৰো বা আমি হিসাব কৰো তো কালি একচুয়ালি আমাৰ হেৰি হয় মিটাৰ স্কয়াৰ অৰ্থাৎ স্কয়াৰ মিটাৰত হিসাব কৰা হয় ইয়াত যেহেতু আমাৰ কি দি আছে স্কয়াৰ দিয়া নাই গতিকে ইয়াত মিটাৰেই আমাৰ শুদ্ধ হ'ব তো স্কয়াৰ দিব লাগিছিল একচুয়ালি গতিকে কালিৰ এককটো আমাৰ কি হ'ব মিটাৰ তাৰ পিছত 14 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে বৃত্তই তাৰ সমতলক ভাগ কৰা অংশ হল যে বৃত্তই তাৰ সমতলক কেইটা অংশত বিভক্ত কৰে তেতিয়াহলে আমাৰ জানিব লাগিব বৃত্ত টোটাল কিমানটা অংশত বিভক্ত হয় যদি আমি ইয়াতে কি কৰো এটা বৃত্ত আঁকো এনেকৈ এটা এটা সাপোজ বৃত্ত এটা হল ভিতৰৰ অংশ এটা ভিতৰৰ অংশ এটা এটা বৃত্তাংশ অৰ্থাৎ এটা এটা বৃত্ত আৰু এটা হল বৃত্তৰ বাহিৰ অংশ বহিৰ্ভাগ তেতিয়াহলে এটা ভাগ দুটা ভাগ তিনটা ভাগত ভাগ কৰে বৃত্তটো আৰু বৃত্তৰ ভিতৰৰ অংশ আৰু বৃত্তৰ বাহিৰ অংশ এই তিনটা ভাগত কি কৰে বিভক্ত কৰা হয় তেতিয়াহলে এটো হ'ব আমাৰ সি নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব এটো কি আছে 3 আছে গতিকে তিনটা ভাগত কি হয় তিনটা অংশত বিভক্ত হয় বৃত্ত এটা তাৰ পিছত 15 নম্বৰ প্ৰশ্নটো হল একে ৰেখাত নথকা তিনিটা বিন্দুৰ মাজেৰে বৃত্ত আঁকিব পাৰি কেইটা যে একে ৰেখাত নথকা তেতিয়াহলে একে ৰেখাত নাথাকিলে তিনিটা বিন্দু তেতিয়া কেইটা বৃত্ত আঁকিব পাৰি সাপোজ ইয়াত এটা আৰু ইয়াত এটা আছে তেতিয়াহলে এইটোৰ মাজত আমি এটাই বৃত্ত আঁকিব পাৰি ইয়াতকৈ বেছি নোৱাৰি এতিয়া ইয়াত কি হ'ব আমাৰ এটা হ'ব আমাৰ ইয়াৰ বি নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব তাৰ পিছত 16 নম্বৰ প্ৰশ্নটোত চাও ইয়াত 16 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে সমকোণী ত্ৰিভুজ এটাৰ বাহু তিনিডাল 5 সেন্টিমিটাৰ 12 সেন্টিমিটাৰ আৰু 13 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ কালি কিমান হ'ব তো কালি উলিওৱা সূত্ৰ আছে আমাৰ ত্ৰিভুজৰ কালি উলিওৱাৰ সূত্ৰটো হল হাফ ইনটু ভূমি পূৰণ উন্নতি তো হাফ ইনটু ভূমি ইয়াত যদি ভূমিটো আমি কি ধৰো এনেকা যদি হয় সমকোণী ত্ৰিভুজটো এটো যদি 13 হয় এটো যদি আমাৰ কি হয় 5 হয় এটো যদি 12 হয় তেতিয়াহলে কি হ'ব হাফ ইনটু ভূমি 12 আৰু উন্নতি হল আমাৰ কিমান 5 এটো হল আমাৰ উন্নতি তো ইয়াত 12 ভিতৰত 6 বাৰ আৰু 5 6 গুণে কিমান হ'ব 30 হ'ব গতি ইয়াত ভিতৰত আমাৰ 30 সেন্টিমিটাৰ স্কয়াৰ যেটো হেতু হ'ব আমাৰ শুদ্ধ আনসাৰ গতি 30 সেন্টিমিটাৰ স্কয়াৰটো আমাৰ শুদ্ধ আনসাৰ হ'ব 16 নম্বৰ প্ৰশ্নটো আমি আনসাৰ পালো এতিয়া আমি 17 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তা আৰ ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি কি হ'ব আৰ ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলক বুলি কৈছে তো অৰ্ধগোলকৰ সূত্ৰৰ পৰা আমি চাব পাৰি অৰ্ধগোলকৰ সূত্ৰৰ ভিতৰত আমাৰ সি নম্বৰ অপচনটো শুদ্ধ হয় যে অৰ্ধগোলকৰ কি হয় মুঠ পৃষ্ঠকালি কিমান হয় 3 পাই r স্কয়াৰ তাৰ পিছত আমি 18 নম্বৰ প্ৰশ্নটোত চাও 18 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে আয়তীয় ঘনক এটা দিক প্ৰস্থ আৰু উচ্চতা ক্ৰমে 4 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ হলে পাৰ্শ্ব পৃষ্ঠকালি কিমান হ'ব তো ইয়াত পাৰ্শ্ব পৃষ্ঠকালি হ'বলৈ হলে আমাৰ আয়ত ঘনকটোৰ বাহু লাগিব তো ইয়াত কি দিয়া আছে বাহু দিক প্ৰস্থ উচ্চতা দিয়েই আছে আমাৰ কেৱল আমাৰ কি পাৰ্শ্ব পৃষ্ঠকালি উলিয়াব লাগে তো পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰটো জানিব লাগিব পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰটো হল আমাৰ 2 হল ইনটু lb প্লাস bh প্লাস lh এটো হল আমাৰ পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰ এটো আমাৰ পাৰ্শ্ব পৃষ্ঠকালি নহয় এটো আমাৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰ তো পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰটো হল l প্লাস b হোল ইনটু h এটো হল আমাৰ পাৰ্শ্ব পৃষ্ঠকালিৰ সূত্ৰ গতিকে 2 হোল ইনটু l ৰ মান হল আমাৰ ইয়াত আমাৰ দিক কিমান আছে দিকটো হল আমাৰ l 4 আৰু উচ্চতা আমাৰ কিমান আছে উচ্চতা আছে 2 গতিকে ইয়াত যদি আমি 2 বহাই দিও তেতিয়াহলে 2 পূৰণ 6 তো ইয়াত কিমান হ'ব 12 তো পাৰ্শ্ব পৃষ্ঠকালি আমি কিমান পাম 12 তো একেটাৰ ভিতৰত সরি আমার অলপ ভুল হয়েছে ইয়াতে 12 নহব কারণ h ৰ মান আমি বহোৱা নাই h ইয়াত b ৰ মানটো হ'ব আমাৰ কিমান b ৰ মানটো ইয়াত b ৰ মানটো হল আমাৰ 3 গতি এইটো আমাৰ ৰং হৈছে
18 নম্বৰ প্ৰশ্নটো হৈছে আয়ত ঘনক এটা দিক প্ৰস্থ আৰু উচ্চতা ক্ৰমে 4 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ আৰু 2 সেন্টিমিটাৰ হলে পাৰ্শ্বপৃষ্ঠকালি কিমান হ'ব উলিয়াব লাগে তো ইয়াত এ নম্বৰত দিছে 28 সেন্টিমিটাৰ স্কয়াৰ আৰু বি নম্বৰত দিছে 36 সেন্টিমিটাৰ স্কয়াৰ সি নম্বৰত 40 সেন্টিমিটাৰ স্কয়াৰ আৰু ডি নম্বৰত 24 সেন্টিমিটাৰ স্কয়াৰ তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হেতু উলিয়াব লাগে তো ইয়াৰ ভিতৰত আমাৰ আয়ত ঘনকৰ আমাৰ পাৰ্শ্বপৃষ্ঠকালিৰ সূত্ৰটো জানিব লাগিব তো আয়ত ঘনকৰ পাৰ্শ্বপৃষ্ঠকালিৰ সূত্ৰটো হল 2 হোল ইনটু l প্লাস b হোল ইনটু h তো ইয়াতে l b h নামত কিমান দি আছে l আছে আমাৰ 4 b আছে 3 আৰু h আছে 2 গতি ইয়াত যদি আমি পূৰণ কৰি দিও 2 4 2 4 3 7 পূৰণ 2 তে 2 দুগুণে 4 4 7 গুণে 28 গতি 28 সেন্টিমিটাৰ স্কয়াৰ হ'ব আমাৰ কি পাৰ্শ্বপৃষ্ঠকালি গতি ইয়াৰ কোনটো এ নম্বৰ অপশনটো আমাৰ শুদ্ধ 18 নম্বৰ প্ৰশ্নটো আমি আনসাৰ পালো এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো চাও তো 19 নম্বৰ প্ৰশ্নটো হল তলৰ তথ্যৰাজিৰ পৰিসৰ কিমান হ'ব ইয়াত কিছুমান সংখ্যা দি আছে এই সংখ্যাবোৰৰ পৰিসৰ কিমান তো পৰিসৰ উলিয়াবলৈ হলে আমাৰ শৰ্টকাট এটা পদ্ধতি যে ইয়াৰে ভিতৰত সৰ্বোচ্চ সংখ্যাটো কি তাৰো সৰ্বনিম্ন সংখ্যাটো আমাৰ বাছি উলিয়াব লাগে তো সৰ্বোচ্চ সংখ্যাটো হল আমাৰ 95 আৰু সৰ্বনিম্নটো হল আমাৰ 25 তো এই দুটা সৰ্বোচ্চ নম্বৰৰ পৰা সৰ্বনিম্ন নম্বৰটো আমি বিয়োগ কৰিলে যেটো হ'ব হেতু হ'ব আমাৰ এই সংখ্যাবোৰৰ পৰিসৰ তো ইয়াত আমি যদি কি কৰো 95 ৰ পৰা 25 বাদ দিও 5 ৰ পৰা 5 গলে 0 9 ৰ পৰা 2 গলে 7 গতিকে 70 হ'ব আমাৰ কি পৰিসৰ তো ইয়াৰ ভিতৰত আমাৰ সি নম্বৰ অপশনটো শুদ্ধ তো আমি 19 নম্বৰ প্ৰশ্নটোৰ কি পালো শুদ্ধ আনসাৰটো পালো সি নম্বৰ অপশনটো আমাৰ কাৰেক্ট তো এতিয়া 20 নম্বৰ প্ৰশ্নটো চাও যে তলৰ কোনটো কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তো ইয়াৰ ভিতৰত চাৰিটা অপশন আছে A 0 B 0.5 C 1 আৰু D 2 একেটাৰ ভিতৰত কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে তো আমি জানো যে শর্ত আছে আমাৰ যে কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'বলৈ হলে এই ফলাফলটো আমাৰ কি হ'ব লাগিব যে একতকৈ সৰু বা একৰ সমান আৰু শূন্যতকৈ কি হ'ব লাগিব ডাঙৰ আৰু শূন্যটো কি হয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা বুলি কোৱা হয় আৰু দুইটো কোনো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে কাৰণ এটো কি একতকৈ ডাঙৰ হৈ গৈছে একতকৈ সৰু হ'ব লাগিব তেতিয়ালে কি হ'ব লাগিব হ'ব কোনো এটা ঘটনাৰ সম্ভাৱিতা হ'ব গতিকে এটো আমাৰ কি নহয় কোনো এটা ঘটনাৰ সম্ভাৱিতা নহয় তে 20 নম্বৰ প্ৰশ্নটোৰ সমাধান আমি পালো ডি নম্বৰ অপশনটো আমি পালো গতিকে এই 20টা এমসিকিউ প্ৰশ্ন আছিল ক্লাস 9 ৰ গণিতৰ গতিকে পৰৱৰ্তী আৰু এমসিকিউ প্ৰশ্ন দিয়া হ'ব গতিকে ভিডিওটো যদি ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও লাইক কৰি শেয়াৰ কৰি আৰু অল অপশনটো ক্লিক কৰি ৰাখক যাতে পৰৱৰ্তী এমসিকিউ প্ৰশ্ন পোৱাৰ কাৰণে আপোনালোকে নটিফিকেশন সোনকালে পায় ধন্যবাদ